The War of Saraighat was fought between Ahom and Mughal in the year. শৰাইঘাটৰ যুদ্ধ আহোম আৰু মোগলৰ মাজত কোন বছৰত সংঘটিত হৈছিল? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে 1671 চনত। শৰাইঘাটৰ যুদ্ধ আহোম আৰু মোগলৰ মাজত 1671 চনত সংঘটিত হৈছিল। মহাত্মা গান্ধী ফাৰ্ষ্ট ভিজিটেড আছাম ইন দি ইয়েৰ। মহাত্মা গান্ধীয়ে কোনটো বছৰত প্ৰথমবাৰ অসম ভ্ৰমণ কৰিছিল? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে 1921 চনত। মহাত্মা গান্ধীয়ে 1921 চনত প্ৰথমবাৰ অসম ভ্ৰমণ কৰিছিল। পিছৰ প্ৰশ্ন, দি ফাৰ্ষ্ট বুক টু উইন সাহিত্য একাডেমী এৱাৰ্ড ইজ। সাহিত্য একাডেমী বঁটা লাভ কৰা প্ৰথমখন গ্ৰন্থ কি? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে বনফুল। সাহিত্য একাডেমী বঁটা লাভ কৰা প্ৰথমখন গ্ৰন্থ হৈছে বনফুল। পিছৰ প্ৰশ্ন, হু ইজ দি ফাৰ্ষ্ট বেৰিষ্টাৰ অফ আছাম। কোন অসমৰ প্ৰথম বেৰিষ্টাৰ? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে আনন্দৰাম বৰুৱা। পিছৰ প্ৰশ্ন, বাই এৰিয়া ৱাইজ হুইচ ওৱান ইজ দি লাৰ্জেষ্ট ডিষ্ট্ৰিক্ট ইন আছাম। এলেকাভিত্তিক কোনখন জিলা অসমৰ সৰ্ববৃহৎ জিলা? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে কাৰ্বি আংলং। পিছৰ প্ৰশ্ন, ইন হুইচ ডিষ্ট্ৰিক্ট গৰমপানী ৱাইল্ড লাইফ চেঞ্চুৰী ইজ লোকেটেড। কোনখন জিলাত গৰমপানী বন্যপ্ৰাণী অভয়াৰণ্য অৱস্থিত? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে কাৰ্বি আংলং। পিছৰ প্ৰশ্ন, ইন হুইচ ইয়েৰ নেশ্যনেল গেমছ ৱাজ হেল্ড ইন আছাম। কোনটো বছৰত অসমত ৰাষ্ট্ৰীয় খেল অনুষ্ঠিত হৈছিল? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে 2007 চন। 2007 চনত অসমত প্ৰথম ৰাষ্ট্ৰীয় খেল অনুষ্ঠিত হৈছিল। পিছৰ প্ৰশ্ন, গিবন ৱাইল্ড লাইফ চেঞ্চুৰী ইজ লোকেটেড এট। গিবন বন্যপ্ৰাণী অভয়াৰণ্য ক'ত অৱস্থিত? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে যোৰহাট। যোৰহাটত গিবন বন্যপ্ৰাণী অভয়াৰণ্য অৱস্থিত। পিছৰ প্ৰশ্ন, দি গুৱাহাটী টি অকশ্যন চেণ্টাৰ ৱাজ এষ্টাব্লিছড ইন দি ইয়েৰ। গুৱাহাটী চাহ নিলাম কেন্দ্ৰ কোন বৰ্ষত প্ৰতিষ্ঠা কৰা হয়? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে 1970। 1970 চনত গুৱাহাটী চাহ নিলাম কেন্দ্ৰ প্ৰতিষ্ঠা কৰা হয়। পিছৰ প্ৰশ্ন, হুইচ টাউন ইজ অলছ' নউন এজ দি মানচেষ্টাৰ অফ আছাম। কোনখন চহৰ অসমৰ মানচেষ্টাৰ বুলিও জনা যায়? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে শুৱালকুছি। শুৱালকুছি চহৰক অসমৰ মানচেষ্টাৰ বুলিও জনা যায়।